Hey guys, good morning. কি খবৰ আপোনালোকৰ ৰাতিপুৱাই মই পুনৰ এটি আন ভিডিঅ' আপোনাৰ আৰম্ভ কৰিবলৈ লৈছোঁ যেহেতু এতিয়া বৰ্তমান ৰাতিপুৱা 6টা বাজিছে গতিকে আপোনালোকে চাগে নিশ্চয় উঠিলে মই উঠিলোঁ প্ৰায় আপোনাৰ 2-3 কিলোমিটাৰ আপোনাৰ চাইকেল চলালোঁ আৰু চাইকেল চলোৱাৰ পিছত এতিয়া বৰ্তমান মই এটা জেগাত নিৰ্দিষ্ট স্থানত মই ৰখিছোঁহি আৰু এফালে এতিয়া বৰ্তমান দাদা এজনো আহি আছে ভাবিছোঁ কি আপোনালোকে সোনকালে উঠক নিজৰ পেট কমাওক আৰু তাৰ বদলি স্বাস্থ্যটো ভালকৈ ৰাখক এফালে বাবুদা আছে মৰমৰ কিন্তু বাবুদা আচলতে ৰাতিপুৱা চাইকেল চলাব লাগিছিলে কিন্তু বাইক চলাইছে ক'ত বা যায় ক'ত যাব ৰাতিপুৱাই কিবা এটা কওক গুড মৰ্ণিং দিয়ক সকলোকে গুড মৰ্ণিং এভৰিৱান মই বাগদিৰ পৰা ওলাইছোঁ বাগদিৰ পৰা মোৰ এটা কাম আছে ঠিক আছে গুড মৰ্ণিং গতিকে আপুনি নিৰ্দিষ্ট স্থানলৈ যাওক আৰু প্ৰত্যেকে তেনেকৈ ৰাতিপুৱা সোনকালে উঠক স্বাস্থ্যটো বজাই ৰাখক আৰু বিশেষকৈ আজি মই এটা উজনি অসম চাইডে যাম NSPC চাই থাকক ভিডিঅ'টো ভাল পাব আজি আহি এতিয়া বৰ্তমান চাউল ধোৱা পালোহি এয়া চাউল ধোৱাৰ আপোনাৰ দেখিছেই নহয় লোকেশ্যন আৰু বৰ্তমান বাইকখন আমি চলাই বিৰাট কমফৰ্টেবল পোৱা নাছিলোঁ যিহেতু হাৱাটো কম আছিলে হাৱাটো এতিয়া চেক কৰিবলৈ দিছোঁ বাইকৰ হাৱা চেক কৰি আছে মই বোলো অকণমান চাউল ধোৱা দলঙত খোজকাঢ়ি দেখাওঁ আপোনালোকক আৰু পৰিৱেশটো বিৰাট ভাল কিন্তু দলংখন বৰ বেছি বহল নহয় শেষ হয় আৰু কাষেৰে আপোনাৰ দেখিছে নহয় এখন আপোনাৰ ট্ৰেইনৰ দলঙো গৈছে কি মনোমোহা দৃশ্য বাহ ভাল লাগি যায় আৰু এতিয়া যাত্ৰা পুনৰ আৰম্ভ কৰিম NSPCলৈ NSPC গেটৰ ভিতৰলৈ সোমাম বাইকখন আহি আছে এতিয়া উঠি লওঁ বৰ্তমান আমাৰ চেক কৰিলে ন পুৰা কম আছিলে ন বাইকৰ হাৱা খুব কম আছিলে সেইকাৰণে আমি চলাই কমফৰ্টেবল পোৱা নাছিলোঁ আপোনাৰ কিমান কমি আছিলে বেহা 35 থাকিব লাগে এখন বাইকত ক'ৰবালৈ যোৱাৰ আগত বাইকৰ হাৱা চাৱা আচলতে চেক কৰি ল'ব লাগে আমি চেক নাই কৰা কিন্তু আপোনাৰ বিপদো হৈ যাব পাৰে গতিকে বাইকৰ ক'ৰবালৈ যোৱাৰ আগত হাৱা চাৱা চেক কৰি দলংখন গোটেই লোহাৰ খালি লোহাৰ তলতো লোহাৰ আপোনাৰ আৰু চাৰিও চাইডে লোহাৰ কাৰণ ইমান প্ৰটেকশ্যন দিছে এইফালে কিনাৰত কিবা কম ডাঙৰ নট বলটো থৈছে নি আপুনি চব এখন তেতিয়াৰ পৰাই থকা ন এখন মোক এৰি থৈ গৈছে रुको जरा सबर करो এইটো NSPCৰ মুখ্য অফিচ আপোনাৰ এইফালে গোটেই NSPCৰ যিমান আপোনাৰ অফিচৰ কাম আছে সমস্ত আপোনাৰ এই অফিচতে হয় এইখিনি এই গোটেইখিনি আৰু ইয়াতে বেংক আছে SBI বেংক ATM আৰু পেহাই এতিয়া কাৰোবাৰ এজন বন্ধু এজনক মাতি আছে বন্ধুজন আহিব তাৰপিছতহে আমি ভিতৰলৈ চাগে সোমাব পাৰিম নহ'লেতো নিদিয়ে ভিতৰলৈ সোমাবলৈ বন্ধুজন অহালৈকেনো কি কৰি থাকিম গতিকে অকণমান এই ATMটোতে মাল মটং আছে নাই অকণমান খুচৰি মেলি চাই লওঁ আৰু ATMৰ পৰা টাকা চাকা ওলোৱা হৈ গ'ল আৰু এতিয়া কিন্তু বতৰটো বহুত বেয়া বৰষুণ এৰে ভাল কিমান নিদিয়ে আৰু বৰষুণ পায় বৰষুণ দি থাকিলে বিৰাট বেয়া বাইক চলাবলৈ বিৰাট কষ্ট হয় তাতে ৰেইনকোট চেইনকোট একোৱে নানিলোঁ আৰু পেহাৰ বন্ধুজনো আহি পোৱাহি নাই এজন দাদা আমাৰ তাৰে হয় ইয়াতে এতিয়া কৰ্মৰত তেওঁ আচলতে ইলেক্ট্ৰিচিয়ান ন যে হয় মই ইলেক্ট্ৰিচিয়ান ইলেক্ট্ৰিচিয়ান আৰু মেইন প্ৰকল্পটো এইটোৱেই মেইন প্ৰকল্প আছে চাওক এইটো হ'ল এইফালে বাওঁহাতে পাৰ হওক তাৰপৰা সেয়া আপোনাৰ ডেমটো সেয়া গাঁঠি আছে আৰু এয়া বাইপাছে সুৰংগ দি টাৰ্নেলেদি 4টা টাৰ্নেলেদি পানীটো বাইপাছে এইটো তাতেতো ফাট মেলিছিলে ন ফাট মেলাটো আমাৰ এই ওপৰহে আপুনি দেখি আছে এই ওপৰত যিটো ফাট মানে খহি আছিলে সেইটোৱে শ্লেপ এটা গিৰিছিলে মানে ডাঙৰকৈ মই অলপ জুম কৰি দেখাইছোঁ আপোনালোকক ক'ব NSPC প্ৰকল্প যিখন সোৱণশিৰি বান্ধি মেলি ভেটি মেলি চালা কি কৰি দিলে পোৱা আৰু এতিয়া এই কাৰেণ্ট দেশ বিদেশলৈ ৰপ্তানি ছাপ্লাই কৰি দিব ফাট মেলিছিলে কিন্তু এতিয়া প্ৰায় ভাল হৈছে আৰু এইখন চাওক
বিৰাট ধুনীয়া দৃশ্য আৰু ইমান ভিডিঅ' আচলতে কৰাৰ মানে অথৰিটিটো নাই ইয়াত, গতিকে তথাপিও মনে মনে কৈছোঁ। চিক্ৰেট পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ। ইয়াত বেছি সময়তো থাকিব নিদিয়ে আমাৰ ড্ৰাইভৰ বাবু গাড়ী চলোঁ আৰু ভালকৈ। বৰষুণো খুব দিছে। ফিৰছে একবাৰ দেখিয়ে NHPC ওপৰত ট্ৰেইন যোৱা নিচিনা কিবা আলিবিলাক দেখিছেনে? এইটো কি যায় দাদা? এইটো কেঁচা প্লেন, এইটো আপোনাৰ চেণ্ডগেটল যায়, লিটি যায়, চেণ্ডগেটি যায়, বালু যায়, বালু যায়। কি টেকন'লজি চাওক না, আপোনাৰ এই ওপৰে ওপৰে চব বস্তুখিনি পঠিয়াই দিয়ে, কাৰণ ইমান কৰ্মচাৰী আপোনাৰ বেলেগ কামত খটুৱাই থাকে কৰ্মচাৰীবিলাকক। প্ৰজেক্ট চাওক, প্ৰজেক্ট এইবিলাক মছলা বনাই ন? একদম সাংঘাতিক বেয়া, গোটেই পেন পুৰা মানে একে চফা গোটেই। আৰু এতিয়া লাহে লাহে আমি দাদাৰ ৰুমলৈ গৈ আছোঁ। দাদাই কি খাবলৈ দিয়ে নাজানো। দাদা কি দিব খাবলৈ কওক? অৱশ্যে খাব লাগিব, খাদ্য যি আছে আৰু নকওঁ অসমতে থাকোঁ, তথাপিও বন্ধু আহিছে আৰু ভাইটি আহিছে, দেখিলে মানে কেণ্টিনটো আছেই আৰু। বৰষুণত বহুত তিতিলোঁ আৰু এতিয়া NHPC কেণ্টিনত সোমাই এইয়া খাবলৈ। খালে ন আপুনি? আৰম্ভ কৰি বোলে খাই লওঁ। দুটা বিশালত অকণমান হেৰি দি ক'লে ইমান কাগজ দিলোঁ নিদিলে আজি বছৰ পা মনে মনে লোৱা লৈ থাকে আপোনালোকে তোমাক কাৰেণ্টৰ মই হেল্প কৰি দিওঁ, মোক হেল্প দিব লাগিব। মোৰ বন্ধুৰ কাৰণে গাড়ী এখন লাগিব। মোৰ কানি তিতি এদাই আৰু বিশেষকৈ দাদাক ধন্যবাদ দিব লাগিব। দাদাই যিহেতু NHPC ভিতৰলৈ যোৱাত সহায় কৰি দিলে, আৰু দাদাইতো ইয়াতে থাকেই। পিছত যদি আকৌ আহোঁ সমান ন? নিশ্চয় আৰু ভাল লাগিলে। দাদাক এতিয়া বিদায়ো দিব লাগিব। অৱশ্যে বিদায় দিব লাগিব। ঠিক আছে, আপোনালোকে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। NHPC ৰাস্তাত আহি পিনে যদি আপোনালোকক গোগামুখত হৈ থকা এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউটখন যদি নেদেখাওঁ, তেতিয়াহ'লে আপোনালোকে হ'লেও সুধিব ন যে কিয় নেদেখালে। গতিকে যিহেতু কৃষিত এটা গৱেষণা কেন্দ্ৰ বনি আছে, গতিকে আপোনালোকো অলপ দেখাই দিওঁ। দিছ ইজ ৰিচাৰ্চ চেণ্টাৰ এগ্ৰিকালচাৰ। এইটো গোগামুখত বনি আছে আৰু 50% কাম সম্পূৰ্ণ হৈছেগৈ এগ্ৰিকালচাৰ ৰিচাৰ্চ চেণ্টাৰ, আৰু বহুত বাকী আছে। যেতিয়া হ'ব তেতিয়া অন্ততঃ বহুত ল'ৰা ছোৱালী আহি পিনে ইয়াতে এগ্ৰিকালচাৰ সম্বন্ধীয় বিষয়ে পঢ়িব পাৰিব, আৰু আপোনালোকে চাই যাবহি প্ৰায় 50%হে হৈছে কাম, আৰু সম্পূৰ্ণ হোৱাৰ পিছত বহুত ধুনীয়া লাগিব। কাৰণ বিল্ডিংবিলাক বনাই আছেহে, বিল্ডিংবিলাক এতিয়ালৈকে সম্পূৰ্ণ হৈ উঠা নাই। জাষ্ট অকলে অফিচটো চাগে হৈছে অলপ, আৰু বাকী একো কাম হোৱা নাই। আৰু এইখনেই গোগামুখত থকা এগ্ৰিকালচাৰ ৰিচাৰ্চ চেণ্টাৰ। মই বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, কিন্তু আহিব পৰা নাছিলোঁ। কিন্তু আজি NHPC লৈ আহি সুবিধাও পালোঁ, গতিকে আপোনালোককো দেখালোঁ।